নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল মামনি ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ আজি নতুন ভিডিঅ'ত মই বনাবলৈ ওলাইছোঁ ৰাতিৰে ৰৈ যোৱা শুকান ৰুটিৰে গোলাপ জামুন। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, গতিকে এই ভিডিঅ'টো আপোনালোকে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আগলৈ ভিডিঅ' দি থাকিবলৈ আপোনালোকে মোক সহযোগিতা কৰে যেন। সামগ্ৰীবোৰ এয়া ৰাতিৰে ৰৈ যোৱা 3খন ৰুটি, এয়া লৈছোঁ এভৰিডে পাউডাৰ গাখীৰ, এয়া অকণমান আটা, এয়া গাখীৰ, এয়া বেকিং চ'ডা, এয়া ঘি আৰু এয়া এলাইচি। এইখিনি এতিয়া আমি তাৱা বহাই দিছোঁ। প্ৰথমতে আমি ৰাতিৰে ৰৈ যোৱা ৰুটিকেইখন গৰম কৰি ল'ব লাগিব। এয়া আমি ৰুটিকেইখন কেনেকৈ গৰম কৰি আপোনালোকে চাই থাক। অতি সহজ পদ্ধতিৰে আমি এবিধ মিঠাই তৈয়াৰ কৰি খাব পাৰোঁ। তো মই তাৱাত ৰুটিটো গৰম কৰি লৈছোঁ। আপোনালোকে এই ৰুটিটো একদম কম জুইত একেবাৰে মুৰমুৰীয়া হোৱালৈকে গৰম কৰিব। মই স্কিপ কৰি দেখুৱাইছোঁ। এতিয়া এই ৰুটিটো মই সৰু সৰু টুকুৰা কৰি ভাঙি লওঁ। এনেকুৱা মুচমুচীয়া ৰুটিখিনি এবাৰ মই মিক্সাৰ গ্ৰাইণ্ডাৰতে গুড়ি কৰি লওঁ। ধুনীয়াকৈ ৰুটিটো গুড়ি হৈ গ'ল। এইটো আপোনালোকে ইচ্ছা কৰিলে চালিবও পাৰে, মই চালা নাই। ইয়াতে এতিয়া মই মিক্স কৰিম অকণমান আটা। চ'ডা, এইখিনি আমি এতিয়া গাখীৰেৰে, গৰু গাখীৰ হয়, এইখিনি এতিয়া পুৰা 1 কাপ গাখীৰে লাগিল। এইখিনি এতিয়া অকণমান সময় সেইখিনি অকণমান পকালৈকে, তেতিয়ালৈকে আমি চেনিৰ জোলটো আমি প্ৰস্তুত কৰিম। চেনিৰ জলটোৰ কাৰণে গতিকে 1 বাতি চেনি দিয়া যায়। তেতিয়া 1 বাতি চেনিত 1 বাতি পানী দিব লাগে, আৰু 2 বাতি চেনি হ'লে 2 বাতি পানী দিব লাগে। মই এইটো বাতিৰে 1 বাতি চেনি দিছোঁ, গতিকে মই ইয়াতে 1 বাতি পানী দি ইয়াতে দি দিছোঁ মই এতিয়া এলাইচি। অকণমান ফালি ফালি দিলে ভাল গন্ধটো ওলায়। এইখিনি এতিয়া ভালদৰে 5 মিনিট সময়ৰ কাৰণে আমি ঢাকনি মাৰি একজক হ'বৰ কাৰণে থৈ দিম। চেনিৰে এইটো হৈ গৈছে। আপোনালোকে চাব লাগিলে তেনেকুৱা কৰি চাব। যেতিয়া অইলৰ দৰে হ'ব, তেলৰ দৰে লাগিব চিপচিপা, তেতিয়া এইটো নমাই দিব। এবাৰ আহিছোঁ ইয়ালৈ। ইয়াতে এইবাৰ আমি ব্যৱহাৰ কৰিম এভৰিডে। আপুনি মই 10 টকীয়া পেকেটে ইউজ কৰিছোঁ এটা। তাৰপিছত লাগিব আমাক ঘি 2 চামুচ, আৰু লাগিব 2টামান এলাইচি। এলাইচি গুটিখিনি উলিয়াই দিব। এবাৰ এই সামগ্ৰীখিনি মই মিক্স কৰি ল'ম। মই এইটো আকাৰত বনাইছোঁ। তো মোৰ হৈ গ'ল। 3
তিনিখন ৰুটিৰ মৰিমাণকেইটাই হ'ল মই অকণমান ডাঙৰ চাইজৰ বনাইছোঁ এতিয়া এইখিনি ভাজোঁ ইয়াৰ পৰা তেল গৰম হৈ আছে গতিকে ইয়াতে এতিয়া এইকেইটা দি দিম তো মোৰ হৈ গ'ল এয়া তিনিখন ৰুটিৰ মৰিমাণকেইটাই হ'ল মই অকণমান ডাঙৰ চাইজৰ বনাইছোঁ এতিয়া এইখিনি ভাজোঁ ইয়াৰ পৰা তেল গৰম হৈ আছে গতিকে ইয়াতে এতিয়া এইকেইটা দি দিম মনত ৰাখিব চিমত যেন থাকে জুইটো বেছি জুই দিলে দহি যাব বন্ধ কৰি দিওঁ এতিয়া এইখিনি আমি দুটাকে চেনি পানীত দি দিম এতিয়া এইখিনি আমি 5 মিনিট সময় এনেদৰে ৰাখি দিলে হ'ল এয়া চাওক ইমান ধুনীয়া হৈছে দেখিবলৈ গাখীৰে ৰৈ যোৱা বাঁহী ৰুটিৰেও আমি গোলাপ জামুন প্ৰস্তুত কৰি খাব পাৰোঁ চাওকচোন দেখিবলৈ কেনেকুৱা হৈছে প্লিজ ট্ৰাই কৰিব আৰু এই ৰেচিপিটো যদি ভাল লাগে আকৌ এবাৰ কৈছোঁ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব